মিছলৰ গোন্ধ আজি কোনে নোলাব। দাদা ৰচোন, ইমান জল্দি জল্দি যাও। তই লম্বু হলি বুলি কি ইমান স্পীডত খোজ কাঢ়িবি নেকি? তই মোক নেমাতিবি, তোক মই বেয়া পাই আছো। মই খালে হলে তোক দিম, তইহে অকলে খাও। অকলে খালো। এতিয়া মনত পৰা নাই? কালি যে ঘৰত তই অকলে অকলে মিছল বনাই খাইছিলি, মই গম নাপাং বুলি ভাবিছিলি নেকি? কথা মানে সেইটোহে ন। মই অলপহে বনাই খাইছিলো, সেইকাৰণেতো তোক নিদিলো। মই যে 1 টকাৰ চকলেট তোৰ লগত ভগাই খাং সেইটো। হ'ব দে, খং নকৰিবি তই। তোক আজি ঘৰত মিছল বনাই খুৱাম দে, হ'বনে? হ'ব দে, মোক কেনেকৈ মিছল বনাই শিকাই দিবিচোন। হ'ব দে, শুনি ল। মিছল বনাবলৈ তোক ফাটা বুট, ভজা বুট, মটৰ বুট, ভজা চিৰা, গ্ৰীণ বুট, কেঁচা জলকীয়া, বাদাম, আচাৰ, লগতে আচাৰৰ তেল অলপ লাগিব। ধনিয়া পাউডাৰ দি মিক্স কৰি দিবি। তাৰপিছত মিছল খাবি আৰু খুব টেষ্টি হ'ব। গম পাইছো আজি তই কেনেকৈ টেষ্টি মিছল বনাও। বাৰু এতিয়া এইবোৰ বাদ দে। কালি যে আমাৰ পেটলা ছাৰে ক খ পঢ়ি আহিব দিছে, তই পঢ়ি আহিছনে? নাই মই পাহৰি গলো মিছল খাওঁতেই। পিছে তই পঢ়ি আহিছনে নাই? ময়ো পাহৰি গলো। আজি মাৰ খাব লাগিব আৰু। মোৰ মাৰটো তই খাই দিবি নেকি? নাই, নোৱাৰো মই। মোৰ চকলেটচোন তই খাৱ। চকলেট বেলেগ, মাৰো বেলেগ। হয় নেকি? হ'ব দে, মই নিজে খাম এতিয়া। জল্দি বল, পেটলা ছাৰ আজি নাহিলে ভাল আৰু দেই। হে ভগৱান, নাহিলে ভাল আৰু দেই। মিছলৰ গোন্ধ আজি কোনে নোলাব। আমি মিছল বনাম আজি যি টেষ্টি, মিছল কোনে নোখাব। এনে মজা লাগিব আজি মিছল খাম আমি।